ফ্ৰেণ্ড, ৱেলকাম টু মাই চেনেল আৰবি ব্লগ। মই আছোঁ কালপানী কোয়াৰীত আৰু মই আছোঁ এতিয়া এই চাব এল&টিৰ ভিতৰত। মই এল&টিত উঠি আছোঁ, কোয়াৰীত কাম কৰি আছে। মই যিটো এল&টিত আছোঁ সেইটো এল&টি বেয়া হৈছে, সেইকাৰণে ৰখি আছে, কাম চলা নাই। আৰু বাকী ইফালে কাম কৰি আছে, চাব পাৰিব। এতিয়া যাওঁ, কেনেকৈ কাম কৰে আপোনালোকক দেখুৱাওঁ।